মানে অনানুষ্ঠানিক হিচাপে আমি এটা অনুষ্ঠান কৰিবলৈ যে সিদ্ধান্ত বা স্থিৰ কৰিছোঁ আজি এই অনানুষ্ঠানিক অনুষ্ঠানতে উপস্থিত হোৱা আমাৰ মাননীয় সভাপতি মহোদয় মনোৰঞ্জন চক্ৰৱৰ্তী লগতে আমাৰ বৰ্তমানৰ খাটগুৰি হাইস্কুলৰ প্ৰধান শিক্ষক ৰবীন্দ্ৰ ৰাভাদেৱ আৰু লগতে আমাৰ আজি আমি যি উদ্দেশ্য আগত লৈ আজি ইয়াতে সমবেত হৈছোঁ এখেত হ'ল আমাৰ প্ৰাক্তন হেডমাষ্টাৰ খাটগুৰি হাইস্কুলৰ মাননীয় জিতেন বৰদেৱ লগতে আজিৰ এই অনুষ্ঠানতে উপস্থিত হ'ব পৰা আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ আৰু কনিষ্ঠ শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী বন্ধুসকল যে আজি আমি মানে আন্তৰিকভাৱে খুব দুখ পাইছোঁ সেই দুখৰ মাজতে আমি আজি আমাৰ অৱসৰ ল'বলগীয়া মানে অহা 30 মানে অহাকালি 30 জুন এই 30 জুন তাৰিখে আমাৰ এই সহকৰ্মী লগতে এখেতে প্ৰাক্তন প্ৰধান শিক্ষক এখেতে অহাকালি বিদায় ল'ব এই অহাকালি বিদায় ৰবিবাৰ হোৱাৰ কাৰণে আমি আজি শনিবাৰে আগতীয়াকৈ এখেতক বিদায় দিব বিচাৰিছোঁ এখেতৰ লগত আমি বহু বছৰ এই বিদ্যালয়ত কাম কৰিলোঁ এখেতে আজিৰ পৰা আমাৰ স্কুলত আৰু শিক্ষক হিচাপে এখেতে নাহে আৰু শিক্ষক হিচাপে এখেতে আমাৰ এই বিদ্যালয়ত পাঠদানো নকৰে কিন্তু এখেতে আহিব এজন সমাজকৰ্মী হিচাপে এজন প্ৰাক্তন শিক্ষক হিচাপে বা আমাৰ এই সমাজৰ এজন শুভাকাংক্ষী হিচাপে এখেতে আমাৰ ইয়াতে উপস্থিত হ'ব এটা বৰ দুখ লগা এইটো সময় এই দুখ লগা সময়ত আমি এখেতক আজি বিদায় দিব ওলাইছোঁ আৰু এখেতক বিদায় দিয়াৰ আগতে আমাৰ শিক্ষক কৰ্মচাৰী গোটৰ পৰা আমি এখেতক এখন ফুলাম গামোচাৰে আমি সম্বৰ্ধনা কৰিব ওলাইছোঁ এখেতক আমি আনুষ্ঠানিকভাৱে পিছত কৰিম আজি অনানুষ্ঠানিকভাৱে আমি এইটো সম্বৰ্ধনাটো জনাম আৰু এখেতক বিদায় দিম অনানুষ্ঠানিকভাৱে পিছত আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষকবৃন্দ কৰ্মচাৰীসকলক লৈ এখেতক আমি পিছত আৰু বিদায় দিম যেনে মই এখেতক সম্বৰ্ধনা জনোৱাৰ বাবে আমাৰ মাননীয় প্ৰধান শিক্ষক ৰবীন্দ্ৰ ৰাভাদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ বাবে আহ্বান কৰিছোঁ তাৰপিছত আমাৰ শিক্ষক কৰ্মচাৰী বৃন্দৰ তৰফৰ পৰা আমাৰ এখন আৰনাইৰে সম্বৰ্ধনা জনাব সংগীতা আৰু এখেতক আমি দুআষাৰ মন্তব্য ৰাখি শেষ পদৰ কাৰণে আহ্বান কৰিলে আমি শেষ কৰিম নমস্কাৰ আজি তাৰমানে এই বিদায়খনত মোৰ তাৰমানে দুআষাৰ কোৱাটো বাঞ্ছনীয় হ'ব মানে অলপ মানে আবেগিক হোৱাৰ কাৰণে মাতটো অলপ হেৰি হৈছে নিচিনা হৈছে 1987 চনৰ ফেব্ৰুৱাৰী মাহত এইখন বিদ্যালয়ত মই সহকাৰী শিক্ষক হিচাপে জইন হৈছিলোঁ আৰু তেতিয়া এডক পোষ্টত আছিলোঁ মই 1987 মাৰ্চত এডক পোষ্টত মই সোমাইছিলোঁ তাৰপিছত 1991 চনৰ মাৰ্চ মাহত মোৰ পোষ্ট ৰেগুলাৰ হৈছিলে আৰু তেতিয়াৰ পৰা ৰেগুলাৰ হোৱাৰ পৰা 33 বছৰ 11 মাহ তেনেকুৱা হ'ল আৰু এডক পোষ্টৰ পৰা ধৰিলে 37 বছৰ হ'ল গতিকে মোটামুটি মই 37 বছৰে এইখন বিদ্যালয়ত কাম কৰি অহাকালি ৰিটায়াৰ মোৰ ডেট আছিল গতিকে ৰবিবাৰ হোৱাৰ কাৰণে আজি মই অৱসৰ ল'লোঁ আজি আমাৰ শিক্ষক বন্ধু আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক সহকাৰী প্ৰধান শিক্ষক SMDCৰ সভাপতি মাননীয় শ্ৰীযুত মনোৰঞ্জন চক্ৰৱৰ্তী আৰু লগতে আমাৰ শিক্ষক কৰ্মচাৰীসকল আটাই
ইয়াত উপস্থিত আছে আৰু তেওঁলোকে সকলোৱে মোক আজি বিদায় সম্বৰ্ধনা জনালে। গতিকে তেওঁলোকৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা আৰু শুভেচ্ছা থাকিল। মই এই মানে 37 বছৰ মানে কাৰ্যকালত মই মানে যিখিনি কৰিলোঁ, হয়তোবা ভালে কৰিলোঁ বা বেয়াই কৰিলোঁ, বা যিখিনি পাঠদান কৰিলোঁ ল'ৰা ছোৱালীক, ইমানখিনি সফলতা হৈছে বিফলতা হৈছে এইটো মানে হয়তোবা ৰাইজে জানিব। কিন্তু তাৰ ভিতৰত যদি মই আমাৰ ষ্টাফৰ সহকৰ্মী বন্ধুসকলৰ লগত বা কাৰোবাৰ লগত যদি কিবা অযথা কিবা ব্যৱহাৰ যদি কৰিছোঁ যদি সেইটো মোক ক্ষমা কৰি দিব। আৰু মোৰ যাতে আহিব লগা দিনসমূহত যাতে ময়ো মানে ভালদৰে থাকি ৰাইজৰ অলপ সেৱা কৰিব পাৰোঁ, সামাজিক কাম কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ দিব। আৰু ময়ো যিখিনি পাৰোঁ, মই আপোনালোকে যদি নিমন্ত্ৰণ কৰে ভৱিষ্যতে, তেতিয়া মই নিশ্চয় আহিম। এইখিনি কৈ মই আজি মোৰ ছুটি মই ইয়াতে সম্বোধন মাৰিলোঁ।